Hello guys, welcome to my YouTube channel. বহুত দিনৰ মূৰত অলপ ওলাই আহিলোঁ। গধূলিয়ে হ'লগৈ আৰু আমি গৈ আছোঁ এতিয়া বগীবিল কাঞ্চনজংঘা চাবলৈ গৈ আছোঁ। কিন্তু সেই পৰ্বত কাঞ্চনজংঘা নহয়, এই আমাৰ ইয়াৰ ডিব্ৰুগড়ৰ জুবিন দাই অলপ দিনৰ আগত মুকলি কৰি থৈ গৈছে কাঞ্চনজংঘা কিবা ৰেষ্টুৰেণ্ট এখন খুলিছে বোলে, তাকে চাবলৈ অলপ ওলাই আহিলোঁ। গৈ আছোঁ আৰু যিখিনি দেখাব পাৰোঁ দেখাম। গধূলিও হৈ আহিছে। Every time we say goodbye, they all see that it's a lie. 'Cause we always give it one last try. Yeah, you've watched me break 1,000 times. Now I'm all alone, 'cause you never show. You say you will, but then you don't. That's how it goes. Don't wanna know. I'm turning off my mind so I get by. এইটো স্পীড ব্ৰেকাৰ নে? ইমান গাল স্পীড ব্ৰেকাৰ আছে বাপৰে। কি তাৰমানে কেলৈ দিলে ইমানকৈ বাৰু স্পীড ব্ৰেকাৰ বুজি পোৱা নাই। ইয়াত কিবা কাম লাগি আছে। এইটো কি বনাইছে বাৰু? টলগেট বঢ়াব নেকি ইয়াত? কি ঘৰ বনাইছে? Can't be waiting for you in the morning. I'ma leave without giving a warning. I'ma leave without giving a But every time we say goodbye, we all know that it's a lie. Now I'm all alone, 'cause you never show. You say you will, but then you don't. That's how it goes. এইটো টলগেট লগাব চাগে ইয়াত। হয় এইটো টলগেটে বনাইছে ইয়াত। ইয়াতো পইচা পাব কমি গ'ল আৰু টলগেট। আমাৰ বাইকৱালাবিলাকৰ কাৰণে চিন্তা নাই, গাড়ী আনাকেইটাৰ কাৰণেহে টেনশ্যন। বাইকৰ পইচা নলয়। ইমান ধূলি হেল্ল' গাইজ, আমি আহি পাই গ'লোহি বগীবিলৰ তলত আছোঁ এতিয়া। তো চাওক লাইটিংখিনি এতিয়া বহুত ভাল লাগিছে, মানে গধূলি ইমান ভালকৈ দেখা নাই, হ'লেও লাইটিঙৰ কাৰণে গধূলিয়ে ভাল আচলতে। চাওক ভিউটো কেনেকুৱা, আৰু লাইটখিনি ন মানে অলপ দেৰি মূৰে চেঞ্জ হৈ থাকে, সেইটো কাৰণে ভাল লাগিছে। পেটাৰ্ণবিলাক পূৰা চেঞ্জ হৈ আছে, মানে আপোনালোকেও আহিব গধূলি, চাই বহুত ভাল লাগিছে। মানে দেখাই দিয়া অলপ লাইটিংখিনি। অৱশেষত আহি পালোহি ঠাইডোখৰ। এইডোখৰে হৈছে কাঞ্চনজংঘা ইক' ৰিজৰ্ট। দেখিছে এইবিলাক ছাতিবিলাক, আৰু এইবিলাকৰ তলতে এনেকুৱা ৰেষ্টুৰেণ্ট টাইপৰ বনাই থৈছে, য'ত বহি আপোনালোকে চাহ কফি কিবা কিবি পায় আৰু। ভালদৰে নাজানো, যিহেতু আমি একো নাখালোঁ ইয়াত। আৰু লাইটিংখিনি ভাল লাগিছে, বেলেগ নহ'লেও। আৰু এইখন হৈছে কাঞ্চনজংঘা ফেৰী। অলপ দিনৰ আগত জুবিন দাই আহি উদ্বোধন কৰি থৈ গৈছিলে। এইখনত খোৱা বোৱা কৰিব পাৰি, 500 টকামান লয় নেকি, সুধিছিলোঁ মানে তাতে দাদা এজনক, 500 টকা বুলি ক'লে। আৰু এপাকমান ঘূৰাই আনে নেকি ব্ৰহ্মপুত্ৰৰ এই দলংখনৰ তলেদি। আমি উঠি নাচালোঁ অৱশ্যে, কোনে 500 টকা দি উঠিব আৰু। চাই পেলাই উপভোগ কৰিলোঁ, আৰু চাই থাকক বাকী ফুটেজখিনি।
খবৰ পাইছোঁ, সেইটো কাৰণে ভাবিলোঁ অলপ চেহেৰাটো দেখাই দিওঁ আৰু অলপ ৰকি আহি যায় এফালে। কেনেকুৱা লাগিছে? কেনেকুৱা লাগিছে? প্ৰণৱ ভাল লাগিছে ন? মানে একচেপ্ট কৰা নাছিলো ইমানখিনি সঁচাকে, মানে যিটো ভিউটো পালো ন আহি, ভাবিছিলো সেইটো হয়, এই ডিব্ৰুগড়ত থাকিয়ে আজি আহিছো ইয়াত, গমেই নাপাওঁ এনেকুৱা এটা যে ভিউ পাম বুলি। ভাবিলো ৰাতি আহিলো কিনো হ'ব, একো চাব নাপাম বুলি ভাবিলো, কিন্তু যিমানখিনি একচেপ্ট কৰিছিলো ভালেমানখিনি তাতকে মানে ভাল। হোৱাৰ কাৰণে জেগাবিলাক ইমান ভালকে ধৰিব পৰা নাই চাগে, কিন্তু যিমানখিনি পাৰোঁ সিমানটোৱে দেখাইছোঁ আৰু। আহিব আপোনালোকেও, ত' বেছি দূৰ নহয়, সেইটো বগীবিল উঠিব নালাগে, ডিব্ৰুগড় ফালৰ পৰা আহিলে মানে লেফ্ট ছাইডেদি নামি সোমাই আহিব, তাত চাইনবৰ্ড থাকে, কাঞ্চনজংঘা কেনি বুলি ক'লে আহিব আৰু। ভাল জেগাটো, মজা লাগিছে মানে। এই পুতলাকেইটা যে দেখিছে, এইকেইটা আচলতে পুতলা নহয়, জীৱন্ত মানুহে হয়। ইহঁতে এনেকুৱা মুখা পিন্ধি লৈছে, এটা ডৰেমন আৰু আনটো মিকি মাউচ। ইমান ভাল লাগিছে নহয় দেখি, তাকে ভাবিলোঁ ফটো একপি মাৰি লওঁ। আচলতে এইবিলাক সৰু ল'ৰা ছোৱালীক বেছিকৈ আকৰ্ষণ কৰে, সেইবাবে তেখেতলোকে এনেকুৱা মুখা পিন্ধি ইফালৰ পৰা সিফালে ঘূৰি ফুৰে আৰু। মানে যিমানখিনি ভাবিছিলোঁ নহয় গাইজ, সিমান তাতকৈ মানে বহুত ভাল। মানে আহি চাব সকলোৱে এবাৰ, তেতিয়া গম পাব আৰু মানে জেগাটো কেনেকুৱা। আৰু এইফালে ন সৰু সৰু মানে হাটবিলাক আছে, মানে জুপুৰি টাইপৰ মানে থাকিব পাৰে আৰু। আমি সুধিছিলোঁ 4জন থকাৰ কাৰণে কিমান 2000 নে কিমান কৈছিলে। মজা লাগিব চাগে থাকি, আহিব লাগিব এদিন থাকিবলৈ। এইবিলাক আকৌ জুপুৰিবিলাক থাকিব পাৰি, এইবিলাকত কি লিখা আছে, ছিংগাপুৰ। মজা লাগিব থাকি, আহিব লাগিব এদিন আৰু। এইটো লণ্ডন, ৱাও, ডিব্ৰুগড়তে লণ্ডন আহি গ'ল দেখোন। ট্ৰেইনটো আছে ইয়াত, এইবিলাক দেখাই নাছিলোঁ, এইবিলাক ঘৰবিলাক আৰু। মানে যোনে যোনে মোৰ ভিডিঅ'টো চাই আছে, য'ৰ পৰাই চাই আছে, এবাৰ হ'লেও আহি চাব। জেগাডোখৰ ন কি ক'ম মই এতিয়া, ভিডিঅ'ত ক'ব জনা নাই, কিন্তু আপোনালোকে নিজৰ চকুৰে যেতিয়া দেখিব নহয়, তেতিয়াহে মানে ক'ব পাৰিব আৰু ৱাও কি জেগা হয় বুলি। মানে মই ক'লে এতিয়া চবেই বিশ্বাস নকৰিব ন, মানে মই যিটো দেখিছোঁ আৰু দেখি যিটো মানে আনন্দিত হ'লোঁ, মানে আপোনালোকেও আহি চাব এবাৰ এটলিষ্ট, তেতিয়া গম পাব আৰু। এতিয়া আহি এইডোখৰত ৰখিলোঁ, এই চৰাইজনী চাওক না, ইমান ভাল লাগিছে মানে। বহুত দিন আমাৰ ফেচবুকত দেখি আছিলোঁ, সকলোৱে ফটো দি আছিলে, আজি দেখিলোঁ ওচৰৰ পৰা। আৰু ইয়াতে ভিডিঅ'টো এণ্ডো কৰিব লাগিব। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব, কমেণ্ট কৰি জনাব কেনেকুৱা বোলে। আৰু কেনেকুৱা লাগিলে আহি এবাৰ চাই দিয়া, চবে কৈ দিয়া কেনেকুৱা, মজা ন? ত' তেতিয়াহ'লে বাই বাই।